Hey guys, welcome to Ricky Vlog. আপোনালোকক দেখাইছোঁ সকলোৱে আপোনালোকে চিনি পায় জুবিন ভাইক চিনি পায় জুবিন বাছিয়া পেজ আছে যে ফেচবুক আৰু ইউটিউবত অলপ আগতে মানে ছাবস্ক্ৰাইব হৈছে এইটো আমাৰ জুবিন ভাইক লগ পালোঁ পিনে ইয়াক দেখা পালোঁ বহুত বেছি ভাল লাগিল দোকান দি আছে খুব ভাল লাগিল টেম্পাৰ লগাই আছোঁ এতিয়া ইয়াত দোকানত মোৰ দোকানত টেম্পাৰ লগাই আছে আপোনালোকে মানে গম পায় মোৰ দোকান থকা বুলি জুবিন ভাইক মোক লগ পালোঁ বহুত মোক ৰেচপন্স দিছে ভাল লাগিছে ইয়াতে ৰেষ্টুৰেণ্টত মোক মিঠাই খুৱাইছে কফি খুৱাইছে এনেকৈ মানে এখন গাড়ী লৈছে মানে সেইটো কাৰণে ভাল লাগিছে দেখা পাই কিনে লগ পালোঁ মই জুবিন বাৰ পেজ ভিডিঅ' চাই বহুত ভাল পাওঁ আজি লগ পালোঁ বহুত ভাল লাগিল মই লগ কৰিম বুলি ভাবি আছিলোঁ আজি লগ পাই গ'লোঁ হঠাৎ লগ পাই গ'লোঁ আপোনালোকে চবেই দেখা পাইছে টেম্পাৰটো এতিয়া লগাই দিওঁ মোবাইলত টেম্পাৰ লগাব মানে আৰু অলপ ফ'ল' কৰি দিব আপোনালোকে খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই কষ্ট কৰি আছে সেই নলবাৰীৰ পৰা আহি আৰু জুবিন বাক চালে মই ডিম্পু বৰুৱাক চাব নালাগে একে মানে ছেম ভিডিঅ' বনায় জুবিন বাই ডিম্পু বৰুৱাৰ দৰে ছেম ভিডিঅ' বনায় আপোনালোকে বহুতে বা অলপ আগতে কেইদিনমান আগত মানে ইউটিউবত মানে 1 লাখ ছাবস্ক্ৰাইব হৈছে আপোনালোকে গম পাইছে সেইকাৰণে আজি মোকো আজি পাৰ্টিটো দি দিলে মানে গাড়ী লোৱা পাৰ্টি দিলে মানে 10 টকীয়া আমি মিঠাই দি দিছোঁ আৰু ঠিক আছে এতিয়া মোৰ মোবাইলত টেম্পাৰ লগাই আছে টেম্পাৰৰ পইচা নেৰা ঘূৰি কভাৰত দিব লাগিব বেছি পইচা নাযায় নহয় কভাৰ এখন লগাই দিবা ঠিক আছে কভাৰো কিনা দামটো নালাগে দিয়া কভাৰটো কিনা দামটো নালাগে অলপ টেম্পাৰটো ফ্ৰীতে দি দিছোঁ আৰু আজি দেখছে চিনাকি থাকিলে কিমান লাভ হয় ভিডিঅ' বনাই পিনে আছে টেম্পাৰ ফ্ৰী হৈ গ'ল লাগিছে আজি মই মানে বহুত ল'ৰাজনক ভাল পাওঁ জুবিন ভাই আপোনালোক চবেই চিনি পায় পেজ আছে জুবিন বাছিয়া পেজ আছে আপোনালোকক সকলোৱে চিনি পায় মই মানে হঠাৎ দেখা পাইছোঁ মানে মানে লগ কৰিব বহুত মন আছিল মানে ডিম্পু বৰুৱাৰ দৰে কথাবিলাক ছেম কয় মোৰ দৰে দোকানত মানে মোবাইলৰ টেম্পাৰ কভাৰ লগাই লৈ গ'ল মই টেম্পাৰ কভাৰৰ পইচা নল'লোঁ আৰু দি দিলোঁ মানে ভাল লাগিছে বহুত মানে ৰেচপন্স দিছে কিছুমান ইউটিউবাৰে মানে বহুত মানে লেভেল দিয়ে মানে বাহাদুৰি কৰে কিন্তু মানে ৰেচপন্স নিদিয়ে মানে কিন্তু ডিম্পু আজি মানে লগ পালে জুবিন বাছিয়া বাইক লগ পাইছোঁ ইমান ৰেচপন্স দিছে মোক ৰেষ্টুৰেণ্ট এখন আছে ৰেষ্টুৰেণ্ট আছে ইয়াতে কাষতে মোৰ দোকানৰ কাষত ৰেষ্টুৰেণ্টখনত মোক মানে মাতি লৈ গৈছে মানে নি কেনে মানে মোক মিঠাই খুৱাইছে কফি খুৱাইছে আৰু কিবা খাব দিছিল মানে খোৱা নাই ইহঁতে মানে গাড়ী লৈছে এখন মানে লৈছে মানে সেইটো কাৰণে মোক কৈছে গাড়ীৰো পাৰ্টি আৰু মানে ইউটিউবত মানে 100K মানে 100K মানে ছাবস্ক্ৰাইব হৈছে 1 লাখ ছাবস্ক্ৰাইব হৈছে সেইটো কাৰণে মানে একেলগে পাৰ্টি দিলে কৈছে মোক কৈছে মানে আগে মানে মই মাতি দিয়া জুবিন ভাই বুলি মাতাৰ লগে লগে কৈছে চিনি পাইছে মই কিয় চিনি নাপাওঁ আপোনাৰ মই ভিডিঅ' চাই থাকোঁ মোক সেনেকৈ কৈছোঁ মানে আৰু মোৰ লগতে ব্লগ বনালে আজি জুবিন ভাই মানে পেজত আপলোড দিব মানে কৈছে মানে সেইটো কাৰণে ভাল লাগিছে বহুত ৰেচপন্স দিছে মই ভাবিছিলোঁ ৰেচপন্স নিদিয়ে বা নামাতিব সেনেকুৱা বুলি ভাবিছোঁ কিন্তু বহুত ভাল মানে ল'ৰাটো ভিডিঅ'ত যেনেকুৱাকৈ মানে দিয়ে কথাবিলাক সেনেকুৱা ধৰণৰ ভাল লাগিছে দেখা পাই কেনে আৰু মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব শ্বেয়াৰ কৰিব লগতে লাইক কৰিব ৰেগি ব্লগ আছে আপোনালোকে দেখা পাইছে ভাল লাগিলে কমেণ্ট কৰিব